নমস্কাৰ বন্ধুসকল, আপোনালোকক পুনৰবাৰ স্বাগতম জনালোঁ মোৰ অন্য এটা ভিডিঅ'লৈ। আজি বহুত দিনৰ মূৰত ভিডিঅ' কৰিবলৈ ওলাই আহিছোঁ আৰু এটা ইমান সুন্দৰ পৰিৱেশ, গোটেই পথাৰখন নিয়ৰে আগুৰি ধৰিছে। হয়তো আপোনালোকে এই পথাৰখন মোৰ ভিডিঅ'ত দেখা পায়ে থাকে। তথাপি আজি মানে ছোৱালীক মৰ্ণিং ৱাক কৰিবলৈ আহিলোঁ। মৰ্ণিং ৱাক কৰাৰ লগতে তাই মানে উঠিবলৈ মন নকৰে, সেইকাৰণে তাইক বুদ্ধি কৰি পিনে শেৱালি ফুল বুটলাই চলে তাইক লৈ আহিছোঁ আমি। হেৰি পালা নাই? শেৱালি ফুল পালা নাই? কোন আছাও? সেইখিনি পালা? সেইখিনি কি কৰিবা এতিয়া? খাবা কি? কেনেকে খাবা? এতিয়া তুমি আজি যে দৌৰিব লাগিছিলে দেখোন নদৌৰিলা, খোজকাঢ়িহে আহি আছা। কি হ'ল? খোজকাঢ়ি আহিছে যে কেলে? এতিয়া দৌৰিবা নাই অকণমান? দৌৰিবা? 1 2 3 গো। দৌৰা দৌৰা দৌৰা। এটা চব কি ধুনীয়া পৰিৱেশ, চাৰিওফালে সেউজীয়া সেউজীয়াময় সেউজীয়া পৰিৱেশ। দেখা এইটো যে কৈছে যে চিনটো যে এইটো আগলে ৰাস্তা আছে, মানে কৈছে আগলৈ গৈ থাকিব কৈছে চিধা। আৰু বাইক আহিছে চাবা। আৰু মোৰ ছোৱালী এনেকৈ দৌৰাই, তাইক অলপ অভ্যাস কৰাইছোঁ মানে। ব'লা ব'লা। তাই মানে অকণমান জোখতকৈ অকণমান শকত, বেছি শকতো নহয়। আৰু যিটো শকত তাই ফিজিকেল ফিট, কিন্তু আমাৰ মানুহবোৰৰ মানে এনেকুৱা কথা নহয়, ঐ ছোৱালী তই কি খাইছ? আৰু ক্ষীণ হ'লে ক'ব, ঐ তোক মায়ে বাপাই খাবলৈ নিদিয়ে নেকি? আৰে কিবা ক'বলৈ আছে না, আমাক কোৱা না। তাইক কৈ কি পাব? তাই কি বুজি পাব বাৰু? তাইতো সেইটো বুজি পোৱা বয়স হোৱা নাই। সেই মানুহবোৰৰ যে কথাবোৰ শুনিলে কেতিয়াবা খঙে উঠি যায়। কালি বোলে মাৰ লগত গৈছিলে, আমাৰ মাৰ লগত যাওঁতে এটাই কৈছে বোলে, ঐ ছোৱালী তই কি খাইছ? আৰে তোৰজনীক তই খুৱাব পৰা নাই, শকত কৰিব পৰা নাই, সেইটো তোৰ মেটাৰ। আমি কি খুৱাইছোঁ নোখুৱাইছোঁ তো আমিহে জানো। আপোনালোকে কমেণ্ট কৰি জনাবচোন যে আপোনালোকৰ লগত এনেকুৱা হয় নে নহয় কথাবিলাক। সেইকাৰণে এনেকুৱা গাঁও চুবুৰীত থকা মানুহবোৰ মানে এইবোৰ ঠেক মনৰ যে চিন্তা বুলি কৈ এইবোৰকে কয়। টাউনত থকা হ'লে কোন শকত কোন ক্ষীণ তাৰ কোনো বিচাৰ কৰিবলৈ কাৰো সময় নাই হাতত, আৰু কাকো কোনেও সুধিবলৈও সময় নাই। কিন্তু আমাৰবোৰ হ'লে নকৈছা, সিহঁতৰ মনত ধান্দা সেই এটাই, দিনটো কাম বন নাই ঘৰত, আৰু এই কোন শকত কোন ক্ষীণ তাকে মাথা মাৰি থাকিব। আৰু এই পৰিৱেশটোৰ মাজত সঁচাকৈ বিৰাজমান হৈ থাকিবলৈ মন। ইয়াৰ মাজত যদি এটা ঘৰ থাকিলে হয়। এইটো ঘৰত থাকিব নোৱাৰা নহয়, এইটো ঘৰত থাকিবলৈ এইটো ঘৰেই নাই। কেনেকুৱা লাগিছে ধুনু? আহি ভাল লাগিছে। আৰু কিমান দৌৰিবা? বেঞ্চখন চলৈকে দৌৰিব। এইফালে চৰাই বেঞ্চ পালাহি নে নাই? বেঞ্চ পাই গ'লাহি। কেনেকুৱা লাগিছে? আৰু আগলৈ যাবা নেকি? যাবা নোযোৱা? আৰু আগলৈ যাবা? যোৱা যদি বোলে আকৌ সোনকালে, আকৌ ঘৰত গৈ অকণ পঢ়িব লাগিব নহয়। পঢ়ি পিনে স্কুল যাব লাগিব। এই চাৰিওফালে চাই দিয়া বা। কিবা এটা কৈ দিয়া, কিবা এটা কৈ দিয়া, কৈ দিয়া, কৈ দিয়া, কৈ দিয়া। সোনকালে উঠি পেলাই শেৱালি ফুল ৰুলো, ঘৰত গৈ ভাজি বনাই খাম ভাতৰ লগত। আৰু এতিয়া দৌৰিবলৈ আহিছো। তাৰপৰা এতিয়া কিমান দূৰ দৌৰিলা? 1 কিলোমিটাৰ হৈ গ'ল। আৰু দৌৰিবা নাই? আহা। দৌৰা। গৰম উঠিছে? আৰু সদায় এনেকৈ তাইক দৌৰাব লাগিব। দৌৰাই অকণমান লাইনত আনিব লাগিব, নহ'লে কাৰোবাৰ এনেকুৱা ধৰণে মুখ লাগিব নহয়, তাই জিন্দগী শকতেই হ'ব নোৱাৰিব। চ' সেইকাৰণে অকণমান চেষ্টা কৰিছোঁ। আৰু প্লিজ ভিডিঅ'টো ভাল পালে চাই লাইক কমেণ্ট শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু নতুনকৈ যদি আহিছে মোৰ চেনেললৈ, প্লিজ চেনেলটো ছাবস্ক্ৰাইব কৰি দিব। থেংক ইউ।